Hello friend, my name is Kakumani Bormon and welcome to my YouTube channel Alia's Home. আজি মই আপোনালোকলৈ নিমকি ৰেচিপি লৈ আহিছো। নিমকি ৰেচিপি ষ্টাৰ্ট কৰিবৰ কাৰণে আহকচোন কি কি ইনগ্ৰেডিয়েন্ট লাগিব চাই লওঁ। তাৰ বাবে মই ইয়াতে জিৰা আৰু কলা জিৰা লৈ লৈছো আৰু ময়দা লৈ লৈছো। প্ৰথমতে আমি জিৰা আৰু কলা জিৰাখিনি ফ্ৰাই কৰি লম। তাৰ বাবে মই পেন গৰম কৰি ইয়াতে জিৰাখিনি দি দিছো আৰু জিৰাখিনি কালাৰ চেঞ্জ হোৱালে ফ্ৰাই কৰি লম। या জিৰাখিনি অলপ কালাৰ চেঞ্জ হৈ গৈছে। এতিয়া আমি জিৰাখিনি নমাই থৈ দিম আৰু এতিয়া ময়দাৰ ডো লগাই লম। তাৰ বাবে মই ইয়াতে নিমখ দি দিছো আৰু নিমখখিনি ভালকে মিক্স কৰি লম আৰু নিমখখিনি মিক্স কৰি ইয়াতে জিৰাখিনি এড কৰি দিম আৰু জিৰাখিনিও ভালকে মিক্স কৰি লম। এতিয়া মই ইয়াতে ৰিফাইন তেল অলপ এড কৰিম আৰু ৰিফাইন তেলখিনিও ময়দাৰ লগত ভালকে মিক্স কৰি লম আৰু তাৰ পিছত অলপ পানী দি ভালকে ডোটো বনাই লম। এয়া মই লাহে লাহে মিক্স কৰি আছো আৰু আমি এনেকৈ গুটেখিনি ময়দাৰ ডো বনাই লম। নিমকি বনাবৰ কাৰণে ডোটো অলপ টানকে বনাব লাগিব। এয়া আমাৰ ডো অলমোস্ট ৰেডি হৈ গৈছে। এতিয়া আমি ইয়াক সৰু সৰু বল বনাই লম। এয়া বল আমাৰ ৰেডি হৈ গৈছে। এতিয়া মই ডাঙৰকে ৰুটি বেলি লম আৰু নিমকিৰ শেপত গোটেইখিনি কাটি লম। আমাৰ নিমকি ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে আৰু এটা নিমকি বনাম যেটো লেয়াৰ্ড নিমকি। তাৰ বাবে সৰু বল এটা লৈ পাতলকৈ ৰুটি বেলি লৈছো আৰু ইয়াতে ঘিৰ লেয়াৰ লগাই লৈছো। এতিয়া মই তিনিকোণীয়া শেপত নিমকিটো বনাই লম। এয়া নিমকি আমাৰ ফ্ৰাই কাৰণে ৰেডি হৈ গৈছে। এতিয়া আমি নিমকিখিনি ফ্ৰাই কৰি লম। তাৰ বাবে মই তেল গৰম হ'বলৈ দিছো। তেল গৰম হৈ গৈছে। এতিয়া মই ইয়াতে লেয়াৰ্ড নিমকিখিনি ফ্ৰাই কৰি লম। লেয়াৰ্ড নিমকি আমাৰ ৰেডি হৈ গৈছে। এতিয়া বাকিখিনি নিমকিও ফ্ৰাই কৰি লম।
এয়া আমাৰ গোটেইখিনি নিমকি ফ্ৰাই হৈ ৰেডি হৈ গৈছে আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব If you like the video, then please like, comment and subscribe and press the bell icon for regular update. Thank you.